চিলাপথাৰত সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত নন্দিতা শইকীয়া আৰু অনুপম বৰুৱাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শনিবাৰে ধেমাজিত এটা ঘাতকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ কালি শেষ নিশ্বাস ত্যাগ কৰা মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া আৰু কালি মৰিধল মহাবিদ্যালয়ত আয়োজন কৰা নন্দিতাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি আহোঁতে দুৰ্ঘটনাত পতিত হৈ আজি মৃত্যুবৰণ কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি অনুপম বৰুৱাৰ প্ৰতি শ্ৰদ্ধা জনাই চিলাপথাৰৰ স্বেচ্ছাসেৱী সংস্থা সাৰথীৰ উদ্যোগত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজি সন্ধিয়া চিলাপথাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সংস্থাটোৰ সম্পাদক মনোজ দাস, হিচাপ ৰক্ষক প্ৰসেনজিৎ নমশূদ্ৰকে ধৰি সংস্থাটোৰ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি মৃতকৰ প্ৰতিছবিত পুষ্পাৰ্ঘ্য অৰ্পণ কৰাৰ লগতে বিদেহ আত্মাৰ সদ্গতি কামনা কৰে।